নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'ম এটা ডিজিটেল মানুহৰূপী ভূতৰ বিষয়ে, যোনটো কথা প্ৰায় আপোনালোকে শুনিয়ে থাকে। সেইটোৰ নাম হৈছে হেকাৰ। হয়, আজিকালি দিনত এটা ভূতৰ সৃষ্টি হৈছে, যোনটো ডিজিটেল ভূত হেকাৰ। আজি মই এই হেকাৰ্ছৰ বিষয়ে ক'ম। আপোনালোকে এই ভিডিঅ'টোত পাব যে হেকাৰ্ছৰ পৰা নিজৰ মোবাইল কেনেকৈ সুৰক্ষিত ৰাখিম আৰু হেকাৰ্ছে আমাক কি অপকাৰ কৰে। কিন্তু তাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিম যে মোৰ এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, যাতে আনেও এই হেকাৰ্ছ বোলা ভূতটোৰ কথা জানে। মোৰ পানী লাগি আছে, হ'লেও এই ভিডিঅ'টো আপোনালোকৰ বাবে মই লৈ আনিলোঁ। মই আপোনালোকক এতিয়া প্ৰথমতে ক'ম যে আপোনালোকে হেকাৰ্ছৰ পৰা আপোনালোকৰ মোবাইলটো কেনেকৈ সুৰক্ষিত ৰাখিব। এতিয়া প্ৰথমতে আপোনালোকৰ হেকাৰ্ছৰ পৰা সুৰক্ষিত ৰাখিবলৈ হ'লে জিমেইল, আপোনাৰ মোবাইলৰ এটা চাগে জিমেইল আছে, সেই জিমেইলটো বন্ধুৱে বা শত্ৰু কাকো নেদেখুৱাব। আপোনালোকে চাগে টেকনিকেল ভিডিঅ'বোৰ চায় আৰু তাত কেতিয়াবা জিমেইল উলিয়াবলগীয়াও হয়, আৰু তেতিয়া সেই ভিডিঅ'বোৰত চাগে আপোনালোকে দেখে জিমেইলটো ঢাকি দিয়ে। আপোনালোকৰ মনত এই প্ৰশ্নটো উদয় হৈছেনে যে কিয় এই জিমেইলখন ঢাকি দিয়ে? মোৰ মনত কিন্তু উদয় হৈছিলে, আৰু তাৰপিছত মই উত্তৰো বিচাৰি পালোঁ কিয় ঢাকি দিয়ে বাৰু। কাৰণ জিমেইল আপোনালোকৰ বেলেগে জনা মানে হেকাৰ্ছক নিমন্ত্ৰণ পত্ৰ দিয়া। সেইবাবে হেকাৰ্ছৰ পৰা নিজৰ মোবাইলটো সুৰক্ষিত ৰাখিবৰ বাবে আপোনালোকৰ জিমেইলটো কাকোৱে নেদেখুৱাব। কাৰ লগত মেছেজ কৰিছে, কাৰ লগত কথা পাতিছে, হেন তেন এইবোৰ চব ডিটেইলছ, আপোনালোকৰ মোবাইলত কিমান চাৰ্জ আছে, আজি আপোনালোকে দিনটোত নেট অন কৰিছে নে নাই, সেইবোৰ চব গম পায় হেকাৰে। সেইটো কাৰণে ভূততকৈও ভয়ানক এইটো বস্তু। হেকাৰ্ছৰ দ্বিতীয় নাম হৈছে ডিজিটেল ভূত। এতিয়া সতৰ্ক হওক, আজিকালি ইমানেই ডিজিটেল যুগটো হৈ গৈছে যে বেলেগৰ মোবাইলৰ সহায়ত বেলেগে আকৌ বেয়া কামবোৰ কৰিব পাৰে। বেয়া কাম নহয়, ভাল কামো কৰিব পাৰে। কিন্তু আজিলৈকে শুনা নাই ভূতৰ মুখৰ নাম মানে হেকাৰ্ছে আজিলৈকে ভাল কাম কৰি পোৱা নাই, চব বেয়া কামেই কৰে। সেইবাবে সতৰ্ক হওক। ভিডিঅ'টো লাষ্টত আকৌ এবাৰ কৈছোঁ, সতৰ্ক হওক, আৰু আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ। এতিয়া মোৰ এই ভিডিঅ'টো চোৱা চাগে সকলো মানুহে জানে যে হেকাৰে আমাক কি অপকাৰ কৰে, কিন্তু মই হ'লেও আপোনালোকক এই ভিডিঅ'টোত কৈছোঁ, শুনক এতিয়া হেকাৰে কি অপকাৰ কৰে। এই হেকাৰ্ছে কি অপকাৰ কৰে, এই কথাটো যোনে নতুন মোবাইল কিনিছে সেইসকলে ধ্যান দি শুনক, কাৰণ এয়া কথা আপোনালোকৰ বাবে বহুত প্ৰয়োজনীয়। শুনক, হেকাৰ্ছে আপোনালোকৰ জিমেইলৰ সহায়ত গোটেই বেংকৰ টকা চিজ কৰি লৈ যাব পাৰে। আৰু এই দ্বিতীয় নিয়মটো আপোনালোকে চাগে নেমানে, আৰু ময়ো নেমানো, কাৰণ মানিব নোৱাৰোঁ। এই ডিজিটেল যুগত যদি স্মাৰ্টফোন নাথাকে তেতিয়াহ'লে কি হ'ব শুনক। এতিয়া আপোনালোকে যদি নকিয়া বা চেমচাং মোবাইল এটা লৈ থাকে, তেনেহ'লে নাথাকিব তাত জিমেইল। হেকাৰ্ছে তেতিয়া যদি মোবাইলত জিমেইলে নাথাকে, তেনেহ'লে হেকাৰ্ছে আপোনালোকৰ মোবাইল হেক কেনেকৈ কৰিব? এই কথাটো একদম হিন্দী এষাৰি বাক্যৰ লগত মিলি গৈছে, না रहेगी बास ना बजेगी बांसुरी।